নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুস্থ শৰীৰ সুস্থ মনৰ বাসস্থান। সেয়েহে আজি আমি কথা পাতিম মেডিটেশ্যন অৰ্থাৎ ধ্যানৰ বিষয়ে। হয়, ধ্যান কেনেকৈ কৰে, ধ্যান কৰিলে কি হয়, সেই বিষয়ে আজি মই আপোনালোকক জনাম। প্ৰথমতে ধ্যান কৰাৰ আগত সদায় ঢিলা আৰু পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব। শৰীৰত অলংকাৰ জাতীয় বস্তু থাকিলে ধ্যান কৰাৰ আগত খুলি ৰাখিব। এতিয়া আহিছোঁ মেডিটেশ্যন কেনেকৈ কৰিব আপুনি। সাধাৰণতে মেডিটেশ্যন কৰোঁতে পদ্মাসন বা অৰ্ধ পদ্মাসন আসনত বহি কৰা হয়। দুই হাত দুই আঁঠুৰ ওপৰত থৈ ধ্যান মুদ্ৰাত বহি ল'ব। মেৰুদণ্ড পোন হৈ বহিব। এতিয়া অন্য চিন্তা দূৰত ৰাখি দুই চকু বন্ধ কৰিব। স্বাভাৱিকভাৱে উশাহ নিশাহ লৈ থাকিব। লাহে লাহে বুজিবলৈ চেষ্টা কৰিব কিদৰে উশাহ লৈছে আৰু এৰিছে। শ্বাস প্ৰশ্বাসৰ এই প্ৰক্ৰিয়াৰ বাহিৰে আন ক'তো মনোযোগ নিদিব। এনেকৈ দিনে 10-15 মিনিট সময় 2-3 বাৰকৈ কৰিব পাৰে। এতিয়া আহিছোঁ ধ্যান কৰিলে কি লাভ হয়। ধ্যানে আমাৰ সচেতনতা বৃদ্ধি কৰে, লগতে মানসিক চিন্তা দূৰ কৰে আৰু দেহ মন প্ৰফুল্লিত কৰি ৰাখে। আপোনালোকে সদায় ধ্যান কৰিবলৈ অভ্যাস কৰক। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ ভাল স্বাস্থ্য সম্পৰ্কীয় আপডেটছ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।